মিচিং প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক মহোদয়, সহশিক্ষক মহোদয় প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল আৰু কণ কণ ভাইটি ভণ্টিসকল, ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই চইলেণ্ড ড্ৰেগনৰ আজি বৃক্ষৰোপণ কাৰ্যসূচীত অকণমান সময় আন্তৰি বিশ্ব পৰিৱেশ 5 ছেপ্টেম্বৰ বিশ্ব পৰিৱেশ দিনটো সংগতি ৰাখি এই অনুষ্ঠানত মোৰ এই ব্যক্তিগত অনুষ্ঠানত দুআষাৰমান ৰাইজৰ উদ্দেশ্যে বা কণ কণ ভাইটি ভণ্টিসকলৰ উদ্দেশ্যে দুআষাৰ ক'বৰ বাবে মই প্ৰধান শিক্ষক মহোদয় ডাঙৰীয়াক ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। বৃক্ষৰোপণ কাৰ্যত অংশগ্ৰহণ কৰা চইলেণ্ড ড্ৰেগন ডাঙৰীয়া, উপস্থিত আমাৰ সহশিক্ষক তথা উপস্থিত গণ্যমান্য ব্যক্তিসকল আৰু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আজি বিশ্বৰ পৰিৱেশ দিৱস উপলক্ষ্য কৰি আজি চইলেণ্ড ড্ৰেগনৰ সহযোগত ৰাস্তাৰ দাঁতিত আমি আনুষ্ঠানিকভাৱে এটি বৃক্ষ পুলি ৰোপণ কৰিবলৈ য'ত হৈছোঁ। আমি আশা ৰাখিছোঁ তেওঁৰ মনৰ কামনা পূৰ্ণ কৰি এইদৰে এই দিনটো উপলক্ষ্য কৰি আগলৈও যাতে এনেকৈ বৃক্ষ ৰোপণ কৰি ৰাইজৰ সুবিধা হোৱাকৈ কৰিবলৈ আমি তেওঁ যেন প্ৰভু ভগৱন্তই শক্তি বিধান কৰক, ইমানকে কৈছোঁ। আৰু আমাৰ বিদ্যালয় প্ৰাংগণতো আমি বৃক্ষৰোপণ কৰিম, তাতো এনেকুৱা এটা অনুষ্ঠান হ'ব, তাতো আমি দুআষাৰ কৰি পেলাই ৰাইজৰ সন্তোষ জনাম। আৰু শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় আৰু প্ৰমুখ্যে ৰাইজ, আমি এই অনুষ্ঠানটো পৰিৱেশ দিৱসৰ সংগতি ৰাখি এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। মই আজি 2-3 বছৰ এই কামটোত লাগি আছোঁ। গতিকে এই গাঁৱৰে মানে উদীয়মান যুৱক শ্ৰী কমল পাটনকো দুআষাৰ ক'বৰ বাবে মই অনুৰোধ। আমাৰ বুঢ়াফিল্টা বুঢ়াঞ্চল মিচিং প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক মহোদয় আৰু লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকল, লগতে আমাৰ গণ্যমান্য গাঁৱৰ ব্যক্তিসকল, আজি আমি সকলোৱে জানো আজি বিশ্ব পৰিৱেশ দিৱস। সেয়েহে আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে একমত হৈ এনেদৰেই বৃক্ষ ৰোপণ কৰি আমাৰ পৰিৱেশটো উন্নীতকৰণ কৰোঁ আহক বুলি প্ৰত্যেককে ঐক্যবদ্ধ হ'বলৈ অনুৰোধ জনাইছোঁ। লগতে মোৰ মন্তব্য ইমানতে সামৰণি মাৰিছোঁ। আমাৰ হেৰিয়াত লাগিব বহীত হেৰি কৰি লওক। মোবাইল লাগে নি? মোবাইল হৈ লওক ৰ'বি। এইটো ফটো উঠিলেই নহয় বাৰু, সেইটো দিগদাৰ নাই। মই কথাটো কৈ ল'ম আগতীয়াকৈ দেই। কামটো হোৱাৰ পাছত ভিডিঅ'টো কৰিবা। অকণমান বেছি দিব লাগে। মাতি দিম নহয় আৰু পানীটো নহয়, কামটো বেছি দিয়া আছে। লৈ যাব নোৱাৰে, সকলোবোৰ লৈ যাব নোৱাৰে।